আজি আমি নামঘৰ যাবলৈ ওলাইছোঁ। নামঘৰ যোৱাৰ এটা বিশেষ কাৰণ আছে। কাৰণটো হ'ল আমাৰ গাঁৱৰ ল'ৰা এটাই ডক্টৰ পঢ়িবলৈ চিট পাইছে। সেইকাৰণে গাঁৱৰ সকলোৱে নামঘৰলৈ যাব আজি। গতিকে ভিডিঅ'টো চাই থাকক, আগলৈ কি হয়। বাহিৰতে বহি থাকিব লাগিব। সেইটো হ'ব ডাঙৰ মেৰিটো গৰমটো নানি লৈছা। ইতিমধ্যে সন্তোষক তেখেতৰ স্বগৃহলৈ আমি সকলোৱে যাওঁ আৰু তেখেতক আদৰি আমাৰ নামঘৰলৈকে লৈ আহোঁ।
এইবাৰ তাৰ আগতে মই এই সম্বৰ্ধনা পত্ৰখন ৰাইজৰ জ্ঞাতাৰ্থে পঢ়ি দিবলৈ ওলাইছোঁ। সকলোৱে হাত চাপৰি দিয়ক। সকলোৱে হাত চাপৰি দিয়ক। হাত চাপৰি দিয়ক। চোলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। চোলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আমাৰ এই অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী ডক্টৰ পৰিৱেশ চিকিৎসক ডক্টৰ কৃষ্ণ কুমাৰ দেৱানে। এয়া আমাৰ